চিঞৰি থাকি লাভ নাই কংগ্ৰেছে কি কৰিলে বিজেপিয়ে কি কৰিলে বিজেপিয়েও কাম কৰিছে কংগ্ৰেছেও কাম কৰিছে আজি আপোনালোকে যিখন দেশত থাকে বৰবৰ কথা কৈ দমভালি মাৰি আছে নহয় সেই দেশখন গঠন কৰা মূল পাৰ্টিটো আছিল কংগ্ৰেছ সেইজনলৈ কৈছে যে বিজেপি কি কৰিছে 15 বছৰে আৰে বিজেপি নমস্কাৰ মই অজিত বৰুৱা মোৰ আজি ভিডিঅ'টোৰ যেটো বিষয় সেই বিষয়টোৰ কিমানখিনি সত্যতা আছে অভিজ্ঞসকলে মোক এটা ভাল পৰামৰ্শ দিব বুলি আশা থাকিল মই যদি কিবা ভুল কৈছো কথাটো হৈছে এনে ধৰণৰ 2026 চনৰ বিধানসভাৰ ইলেকশ্যন যিমাননি কাষ চাপি আহিছে আমি দেখিবলৈ পাইছো বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আহিছে আজিকালি অসমৰ ৰাজনীতি বুলি ক'লে এটা বেলেগ লেভেলৰ ৰাজনীতিলৈ গৈছে যায় মানে হেতু কোনে কি কৰিছে কোনে খাইছে কোন নেতাই কি কৰিছে হেখিনিক লৈহে মানে মানুহৰ বেছি গুৰুত্ব আৰে হেবোৰ কথা লৈ গুৰুত্ব দিতকে সমাজৰ কামৰ কাৰণে সমাজৰ কথা কোন আততি কোনোবাই যে কব কোনোবাই কোট কাক কি কৰিলে কোন কৰিলে আমুকৰ ইমান আছে আমুকৰ ইমান আছে আমুকৰ হেবোৰ আৰে ৰাজনীতি কৰিব গৈছে ৰাইজৰ কাৰণে কাম কৰিবলৈ গৈ হেবোৰ সমালোচনা কৰাটো আৰু বিভিন্ন সময়ত দেখি আহিছো ফেচবুকতে হওক ফেচবুকটো আজিকালি খুলিবই নোৱাৰি ৰাজনীতি দ্বিতীয় এটা স্থান হৈ গ'ল ফেচবুক বাৰু হেতু কথা বাদ দিয়ক বিভিন্ন সময়ত সোশ্যাল মিডিয়াতে হোক নিউজ মিডিয়াৰ আগতে হোক ফেসবুকতে হোক বিভিন্ন ধৰণৰ মানে কমেন্ট পাস কৰি আছে মানুহবোৰে কিছুমান কথা কৈ আছে তাৰ ভিতৰত এটা কথা হল কংগ্ৰেছে কি কৰিলে বিজেপিয়ে কি কৰিলে কংগ্ৰেছৰ নেতাখিনিয়ে কয় যে বিজেপিয়ে কি কৰিলে বিজেপিৰ নেতাখিনিয়ে কয় যে কংগ্ৰেছে কি কৰিলে মই পাৰ্সোনালি কোনো ৰাজনৈতিক দলৰ লৰা নহয় আৰু সৰকাৰ যাৰে হোক কংগ্ৰেছৰে হোক বিজেপিৰে হোক আমি আমাৰ কাম আমি নিজে কৰ্ম কৰি খাব লাগিব আৰু মই মোৰ নিজৰ ভোটটো মই কোনো দল চাই নিদু মোৰ সমষ্টিৰ পৰা যিজন উপযুক্ত প্ৰাৰ্থী হ'ব তেওঁ যদি কংগ্ৰেছৰে হোক তেওঁক দিম বা তেওঁ যদি বিজেপিৰ হয় বিজেপিকে দিম মই ভোট কোনো প্ৰাৰ্থী চাই নিদু প্ৰথম কথা হেতু আৰু এটা দলটো নিৰ্ভৰ কৰে তো দলৰ হে কৰ্মকৰ্তাখিনিৰ ওপৰতে যদি কৰ্মকৰ্তাখিনি যদি ভাল হয় প্ৰতিনিধি সকল যদি ভাল হয় দলটো ইনেও ভাল হ'ব দলটো ইনেও ভাল কাম কৰিব আৰু যদি কৰ্মকৰ্তা আৰু দলটোৰ প্ৰতিনিধি সকল যদি বেয়া হয় না দলটোতো যিকোনো দলে হওক কাম নকৰিব কাম নহব এটা কংগ্ৰেছে 70 বছৰে কি কৰিলে বুলি যি সকলে যে কৈ থাকে তেওঁলোক মই এটা কথা কওঁ আজি যিখন দেশত আমি বাস কৰি আছো সেই দেশখনক ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত কৰি এখন স্বাধীন দেশ হিচাপে গঠন কৰিছিল কংগ্ৰেছে আজি আপোনালোকে যিখন দেশত থাকে বৰবৰ কথা কৈ দমভালি মাৰি আছে নহয় সেই দেশখন গঠন কৰা মূল পাৰ্টিটো আছিল কংগ্ৰেছ আৰু বেলেগ সেই সময়ত কোনো নাছিল 1885 চনত ব্ৰিটিছৰ কঠোৰ শাসনৰ বিৰুদ্ধে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত বিভিন্ন গণ আন্দোলন কৰি অসহযোগ আন্দোলন আইন অমান্য আন্দোলন ভাৰত ত্যাগ আন্দোলন তেনেধৰণৰ বিভিন্ন ধৰণৰ আন্দোলন কৰি অসমৰে হওক ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা নেতাসকলক একত্ৰিত কৰি ভাৰতবৰ্ষখনক এখন স্বাধীন দেশ হিচাপে স্বীকৃতি দিব পৰা দলটো আছিল কংগ্ৰেছ স্বীকৃতি দিছিল কংগ্ৰেছে সেই সময়ত ভাৰতত তেতিয়া কোনো বেলেগ ৰাজনৈতিক দল নাছিল 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল আৰু 1980 চনত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হৈছিল কংগ্ৰেছৰ জন্ম হোৱা 95 বছৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হৈছিল আৰু 95 পিছত গঠন হোৱা দল হিচাপে ভাৰতীয় জনতা পাৰ্টিও যথেষ্ট কাম কৰিছে যথেষ্ট উদ্যমিতাৰে কাম কৰি আহিছে কোনো দল কোনো প্ৰাৰ্থীক লৈ মই এইটো ভিডিঅ' বনোৱা নাই মই ভিডিঅ'টো সেই সকলক টাৰ্গেট কৰি কৈছো যে তোমালোকে কৈছা যে কংগ্ৰেছে কি কৰিলে কংগ্ৰেছে বহুত কৰিছে সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা নেতাসকলক একত্ৰিত কৰিছিল ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু তাৰ ফলশ্ৰুতিত 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষ এখন স্বাধীন দেশ হিচাপে স্বীকৃতি পাইছিল আজি কংগ্ৰেছ দলে হেখিনি নকৰালে হয়তো আজিও আমি ইংৰাজৰ গোলামী হৈ থাকিব লাগিলে হয় আৰু সেই সময়ত কংগ্ৰেছৰ কংগ্ৰেছ কৰ্মীৰ লগতে আমাৰ মহাত্মা গান্ধীৰ দৰে মানুহ ভগত সিংৰ দৰে মানুহ বহুত মানুহ শহীদ হৈছিল
আজি আপোনালোকে ৰাজনীতি কৰিবলৈ সেইটো শ্বহীদ হ'বলগীয়া হোৱা নাই, সেই সময়ত হৈছিল। আমি ক'বলগীয়া নহয় যে কংগ্ৰেছে কি কৰিছে। আজি আপোনালোকে যিটো ঘৰত থাকি বৰ কথা কৈ আছে, সেই ঘৰখনৰ মূল ভেটিটো কংগ্ৰেছেই বনাই থৈ গৈছে। বৰ্তমানৰ চৰকাৰ মাত্ৰ সেই বনাই থৈ যোৱা ঘৰখনক অলপ নতুনত্ব ৰূপ প্ৰদান কৰিছে। যদি আপোনালোকে সঁচাই ৰাইজৰ কাম কৰিব খুজিছে তেন্তে ওলাই আহক, ৰাইজৰ কাষত থাকক, ৰাইজৰ লগত থাকক, ৰাইজৰ মন চিনক, ৰাইজৰ সময়ত ৰাইজক সহায় কৰক। ৰাইজে এনেও আপোনালোকক আঁকোৱালি ল'ব। এই কংগ্ৰেছে কি কৈছে, বিজেপিয়ে কি কৰিছে, এইবোৰ অযথা ফেচবুকত বা ক'ৰবাত এটা ভিডিঅ' বনাই দি একো লাভ নাই। কাৰণ আজি আমাৰ দেশত এনেকুৱাও আনএডুকেটেড ল'ৰা ছোৱালী নাই যে আপোনালোকে যিটোৱে ক'ব সেইটো আমি বিশ্বাস কৰি ল'ম বা ভাবি ল'ম। আমাক সেই টুপি পিন্ধোৱা দিনটো গ'ল আৰু। সেই কংগ্ৰেছৰ সেইজনলৈ কৈছে যে বিজেপিয়ে কি কৰিছে 15 বছৰে, সেই 15 বছৰতো বিজেপিয়ে যথেষ্ট কাম কৰিছে। আজি কিছুদিনৰ আগতে মই কোচবিহাৰত গৈছিলোঁ। যেতিয়া মই ঘূৰি আহি অসমত সোমাইছোঁ নহয়, মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। কোচবিহাৰৰ তুলনাত অসমত যিমানখিনি ডেভেলপমেণ্ট হৈছে, নিজকে গৌৰৱ অনুভৱ কৰিছোঁ এজন অসমৰ ল'ৰা হিচাপে। বৰ্তমান এনেকৈ চিঞৰি থাকি লাভ নাই, কংগ্ৰেছে কি কৰিলে, বিজেপিয়ে কি কৰিলে। বিজেপিয়েও কাম কৰিছে, কংগ্ৰেছেও কাম কৰিছে। কিন্তু কংগ্ৰেছৰ ভাৰতলৈ যিটো অৱদান, সেইটো ভাৰতৰ জনগণে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। আমাক এখন স্বাধীন দেশ কংগ্ৰেছে আমাক উপহাৰ হিচাপে দি থৈ গৈছে। মই কংগ্ৰেছৰ চৰকাৰ হ'লেও বেয়া নাপাওঁ, বিজেপিৰ চৰকাৰ হ'লেও বেয়া নাপাওঁ। কিন্তু যাৰেই চৰকাৰ হওক, সেই চৰকাৰলৈ মোৰ এটাই অনুৰোধ থাকিব, আপোনালোকে ৰাইজৰ কাৰণে কাম কৰিলেই হ'ল। বাকী আমি আমাৰ কাম নিজেই কৰি খাম। আমাক চৰকাৰৰ পৰা কোনো ধৰণৰ আঁচনি নালাগে। আঁচনি দিয়ক, আঁচনি আপোনালোকে দিব বিচাৰে দিয়ক। অসমৰ শিক্ষা ব্যৱস্থাটো এটা উন্নত মানদণ্ডৰ কৰক আৰু যিটো সম্পূৰ্ণৰূপে বিনামূলীয়া হয়, সেই তেনেকুৱা আঁচনি প্ৰদান কৰক। অসমৰ স্বাস্থ্য ব্যৱস্থা আৰু উন্নত হওক, এতিয়াতকৈ আৰু উন্নত হওক, আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ সেই স্বাস্থ্য ব্যৱস্থাটো দিয়াৰ ব্যৱস্থা কৰক। কাৰণ বহুতো মানুহে টকাৰ অভাৱত নিজৰ ল'ৰা ছোৱালীক ভালদৰে পঢ়াব নোৱাৰে, ভালদৰে টিউচন দিব নোৱাৰে। বহুত মানুহে বেমাৰ আজাৰ হ'লে ভাল এখন হস্পিটেলত দেখাব নোৱাৰে, যাৰ ফলত সেই মানুহজন মৃত্যুমুখত পৰে। আপোনালোকে যদি আঁচনি আনিবলৈ আছে, এনেকুৱা আঁচনি আনক। এইবোৰ লাখপতি বাইদেউ, নিযুত মইনা আঁচনি, বাবু আঁচনি, এইবোৰ প্ৰয়োজন কিহৰ কাৰণে? মই ভবা মতেতো সেইখিনি প্ৰয়োজন নাই। আমি মানুহ হিচাপে যেতিয়া জন্ম লৈছোঁ, আমি কৰ্ম কৰি খাম, কষ্ট কৰি যাম, কৰ্ম কৰি খাম। আঁচনি দি মানুহক এলেহুৱাহে কৰা হৈছে। আমি আঁচনিৰ আশাত ৰৈ থকা মানুহ নহয়। আৰু মানুহ হিচাপে যদি জন্ম লৈছে, সকলোৱে কৰ্ম কৰিয়ে খাব লাগিব, কৰ্ম কৰি খাব। আঁচনি দি মানুহক পইচা বিলাই লাভ নাই। আৰু এতিয়া ৰিচেণ্টলি 10,000 পইচা যে দিলে, আপোনালোকে ভাবিছে নেকি যে দৰিদ্ৰ পৰিয়ালৰ মানুহে পালে? 80% মানুহ ভাল মধ্যবিত্ত শ্ৰেণীৰ মানুহে পাইছে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ কোনেও 10,000 টকা পোৱা নাই। বাৰু সেইটো কথা বাদ দিয়ক, কাৰণ এইটো কথা যদি মই টপিকটো উলিয়াই ল'লে ভিডিঅ'টো বহুত দীঘল হ'ব আৰু মোৰ অসমৰ চবেই মোকে গালিয়ে দিব আৰু আমাৰ এই মাইকী মানুহখিনি বুলিব 10,000 টকা পোৱাটো এইটো এটা সমালোচনা। আৰু মোৰ আগন্তুক চৰকাৰখনৰ প্ৰতি ক'বলগীয়া এটাই কথা আছে, আপোনালোকে সেই অদৰকাৰী কিছুমান আঁচনি বন্ধ কৰি অসমৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাটো আৰু উন্নত কৰি সম্পূৰ্ণৰূপে বিনামূলীয়া কৰি দিয়ক। তেতিয়া চাব ৰাইজে আপোনালোকক এনেও আঁকোৱালি ল'ব। আৰু আগন্তুক দিনক আপোনালোক ৰাইজৰ ওচৰলৈ যাবলগীয়া নহয়, ৰাইজেই ক'ব যে আমাক এইখন চৰকাৰহে লাগে। আঁচনি লাগে আমাৰ সেই গাঁৱৰ ককা আইতাসকলৰ কাৰণে, জ্যেষ্ঠসকলৰ কাৰণে, যিসকলে আজি পইচাৰ অভাৱত এটা ভাল ঘৰ নাই, থাকিবলৈ এখন আশ্ৰয় নাই। আজি আপোনালোকে, আমি দেখোঁ ফেচবুকত সময় গগৈ বিভিন্ন সময়ত বিভিন্নজনক সহায় কৰি আহিছে, বিভিন্নজনৰ ঘৰ বনাই দিছে, বিভিন্নজনৰ ওচৰত গৈ থিয় হৈছে। আপোনালোকে সেই ধৰণৰ আঁচনি আনক, যিটো আঁচনিয়ে মানে আমাৰ জ্যেষ্ঠসকলৰ বৃদ্ধ বয়সত অলপ সহায়ৰ প্ৰয়োজন হয়। 60 বছৰ ওপৰৰ যিখিনি মানুহক বৃদ্ধ পেঞ্চন দিয়াৰ ব্যৱস্থা, সেই বৃদ্ধ পেঞ্চনটো আৰু অকণমান বঢ়াই দি সেই বুঢ়া বয়সত সেই ককা আইতাসকলে যাতে কাৰো ওচৰত হাত পাতিবলগীয়া নহয়, তেনেকুৱা কিছুমান আঁচনিৰ ব্যৱস্থা কৰক। আমাৰ
উঠি অহা প্ৰজন্মক আঁচনিৰ প্ৰয়োজন নাই, সেই ককা আইতাসকলৰ অকণ কথা হ'ব, যিবোৰ আমি অসমত দেখি বহুত দুখ লাগে। কিছুমান জেগাত কিছুমান মানুহক দেখি দুখ লাগে, বহুত কষ্টত জীৱন অতিবাহিত কৰি আহিছে। যিমানটো পাৰোঁ আমি আমাৰ ফালৰ পৰাতো সহায় কৰোঁ, কিন্তু আমিতো বহুত ধনী ঘৰৰ ল'ৰাও নহয় না, ধনী মানুহো নহয় যে আমি পৰ্যাপ্ত পৰিমাণে তেওঁলোকক সহায় কৰিব পাৰিম। জাষ্ট খন্তেকৰ এটা সহায়হে কৰি আহিব পাৰোঁ। সেইসকলৰ কাৰণে আঁচনি আনক। আমি মানুহ হৈ জন্ম লৈছোঁ যেতিয়া আমি কৰ্ম কৰি খাবই লাগিব। আঁচনি দি অসমৰ মানুহক এলেহুৱা নকৰিব। যি মানুহ হৈ জন্ম লৈছে কৰ্ম কৰিয়ে খাব। আমাক কোনো আঁচনি নালাগে, আমাক এখন সুস্থ সবল অসম লাগে, য'ত টকাৰ অভাৱত, শিক্ষাৰ অভাৱত কোনেও যাতে যিকোনো চিকিৎসাৰ পৰা বঞ্চিত হ'ব নালাগে, শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে টকাৰ অভাৱত। আৰু বাকী AGP, BJP, কংগ্ৰেছ এইবোৰ চিঞৰি একো লাভ নাই। চৰকাৰ যাৰেই নহওক, যদি ৰাইজৰ কাম কৰে, ৰাইজে এনেও চৰকাৰখনক আঁকোৱালি ল'ব। আৰু আজিৰ যুগত অসমতে হওক বা ভাৰততে হওক, ভাৰতবৰ্ষতে হওক, এনেকুৱাও আনএডুকেটেড ল'ৰা বা ছোৱালী নাই না, মানুহ নাই যে চৰকাৰে কিছুমান মানুহে কৈ দিলে সেইটো বিশ্বাস কৰি ল'ব, আগৰ নিচিনাকৈ টুপি পিন্ধাব পাৰিব। বৰ বিশেষ দীঘলীয়া ভিডিঅ'টো নকৰোঁ। ভিডিঅ'টোৰ মূল কথাটো আছিলে যে কংগ্ৰেছে কি কৰিলে বুলি কোৱাৰ কাৰণেহে মই ভিডিঅ'টো বনালোঁ। কংগ্ৰেছৰ যিখিনি অৱদান আছে ভাৰতবৰ্ষৰ প্ৰতি, সেইখিনি আমি ভাৰতৰ ৰাইজে কেতিয়াও কৈ শেষ কৰিব নোৱাৰোঁ। আৰু আজি আমি যিখন ভাৰতত আছোঁ, সেইখন কংগ্ৰেছৰ সেই শ শ কৰ্মীৰ কংগ্ৰেছৰ সেই শ শ কৰ্মী শ্বহীদ হোৱা পৰিণতি স্বৰূপে আছোঁ। কাৰণ তেতিয়া সেই সময়ত যদি কংগ্ৰেছৰ সেই কৰ্মীসকলে ব্ৰিটিছৰ সেই শোষণৰ বিৰুদ্ধে মাত মাতি থিয় হৈ নিদিলে হয় না, আজি ডেটত ভাৰতে স্বাধীনতা হয়তো লাভ নকৰিলে হয়। মই বৰ বিশেষ অভিজ্ঞ ল'ৰাও নহয়, মই যিখিনি ক'ম সেইখিনিয়ে সঁচা কথা। মোৰ মনত যিখিনি আছিল সেই ভাৱখিনি মই প্ৰকাশ কৰিলোঁ। বাকী যদি ভিডিঅ'টোত মই কিবা ভুল কৈছোঁ, তেতিয়াহ'লে মোক আপোনালোকে আঙুলিয়াই দিব যে তুমি ভাইটি এইটো তুমি ভুল কৰিছা, ভুল কথা কৈছা, এনেকুৱা নহয়। বৰ বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।